চাওক এইটো এণ্ট্ৰি গেট আমাৰ অসম পুলিচ চাওক আজি আমি KYF কাৰ্বি ইউথ ফেষ্টিভেল চাবলৈ আহিছোঁ মই মোৰ লগৰ শিৱা আজি কিমান ভাল লাগিব চাওক আপোনালোকক সকলোকে মই ধুনীয়াকৈ এক্সপ্লেইন কৰিম কাৰ্বি ইউথ ফেষ্টিভেলত কি থাকে কিহৰ কাৰণে বিখ্যাত আমাৰ কাৰ্বি আংলং অল অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ KYF আপোনালোকক মই আজি দেখাবৰ কাৰণে ৰেডি হৈছোঁ ৱেলকাম টু মাই চেনেল চেষ্ট ট্ৰাই পুলিচৰ পৰা আছে ইয়াত গাড়ী আগত আগবাঢ়িব নিদিয়ে চাওক পূৰা ষ্ট্ৰিক্ট কাৰণ আমাৰ 17 তাৰিখ আমাৰ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আহিব সেইকাৰণে ইয়াত বহুত ষ্ট্ৰিক্ট কৰা হৈছে এইফালে আপোনাৰ পাৰ্কিং প্লেচ গোটেই 2 হুইলাৰ ভিউ চাওক কিমান ধুনীয়া ভিউ এইটো হ'ল এণ্ট্ৰি গেট ইয়াত আমাৰ জনজাতীয় লোক সকলো মিলিজুলি আগবাঢ়িছে ফেষ্টিভেল উপভোগ কৰিবৰ কাৰণে প্ৰথম আহি আপুনি এইটো গেট পাব চাওক ইয়াত আমাৰ ইয়াত ষ্টেচু এটা আছে কিমান ধুনীয়া ইয়াত হওক চাৰিওফালে মানুহ আহিব ধৰিছে এইফালে পৰা এটা ৰাস্তা এটা আছে ইয়াত সকলোৱে চেলফি ল'বলৈ ধৰিছে চাওক চাৰিওফালে কিমান আহল বহল ধুনীয়া ৰাস্তা এয়া আমাৰ লোকেল MLA বিদা সিং গোলেং ডাঙৰীয়া ৱেলকামৰ এটা ফটো এইটো হ'ল ইয়াৰ এণ্ট্ৰি ইয়াত একোটা এনেকৈ ডাঙৰ আহল বহল ষ্টেজ আছে নিজৰ পাৰফৰ্মেঞ্চ দেখাবৰ কাৰণে সকলো জনজাতীয় লোকৰ আৰু ইয়াত লটাৰী খেলৰ ব্যৱস্থা কৰা হৈছে চব ফাৰ্ষ্ট প্ৰাইজ 25 লাখ টকা এবাৰ বিশেষকৈ এই যে আপোনাৰ কাৰ্বি ইউথ ফেষ্টিভেল ইয়াত গল্ডেন জুবলি পালন কৰা হৈ আছে 50 ইয়াৰ্ছ এইকাৰণে বিশেষকৈ চকুতি আহিব দ্ৰৌপদী মুৰ্মু এবাৰ আমি 50 ইয়াৰ্ছত ভৰি দিয়াৰ কাৰণে সকলোবোৰ জাকত জিলিকা কৰি তুলিছে চাওক চাৰিওফালে কিমান ধুনীয়া এইফালে হ'ল কাৰ্বি কালচাৰেল ছ'চাইটি KCS হ'ল কাৰ্বি সমাজক ধৰিলে সকলো কালচাৰেল তেখেতসকলে চায় তাত আহিলে আপুনি এইটো ষ্টেচু দেখা পাব কিমান ধুনীয়া ষ্টেচু এইটো ৰাংচিনা চাৰ্পো বুলি কয় তেখেতসকলে চাওক কিমান ধুনীয়া ৰাংচিনা চাৰ্পৰ কিমান ধুনীয়া ষ্টেচু গল্ডেন কালাৰৰ তাক 4 হুইলাৰ মেলাও লাগিছে এনে বাৰু মইতো আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ চব চাগে কষ্টলি হ'বনে আপোনালোকে কমেণ্ট কৰি জনাব কিমান এইটো গাড়ীটোৰ দাম আৰু তাৰ এইটো হ'ল আপোনাৰ কেমৰি ব্ৰেণ্ডৰ ইয়াত চাওক সকলোৱে কিমান ধুনীয়াকৈ বহি আছে চাওক সকলোৱে মানে ইয়াৰ কালচাৰেল উপভোগ কৰিবৰ কাৰণে এইটো কালচাৰেল ষ্টেজ হয় আপোনালোকে কমেণ্ট কৰি ক'ব ইয়াত আহিছিলে নাই আগত প্ৰথমতে চাওক চাৰিওফালে চাওক ফাইনেল ষ্টেজত আমি মেইন কালচাৰেল প্ৰগ্ৰাম য'ত হয় কালচাৰেল ডেন্স কাৰ্বি ইউথ ফেষ্টিভেল এইটো কালচাৰৰ কাৰণে ফেমাছ ইমান ধুনীয়াকৈ নিজৰ পাৰফৰ্মেঞ্চ দিবলৈ ওলাইছে এইটো হ'ল কাৰ্বি কালচাৰেল ডান্স ইয়াত কেৱল কাৰ্বি ডান্সে নহয় ইয়াত সকলো জনগোষ্ঠীৰ ডান্স ইয়াত পাৰফৰ্মেঞ্চ হয় ইয়াত আকৌ ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজ ছিলেকশ্যন কৰা হয়
পাৰ্টি ডেন্স মাৰি আছে অলৰেডি সেকেন্ড আৰু এটা পাৰ্টি ৰেডি হৈ আছে চাওক ইমান ধুনীয়া কালাৰ দেখা পাইছেনে ৰেডি হৈ আছে এইটো সেকেন্ড টাইমত ডান্স কৰিব এতিয়া এটা পাৰ্টিয়ে ধুনীয়াকৈ ডান্স কৰি আছে পাৰ্টি পাৰফৰ্মেঞ্চ শেষ হৈ গ'ল চাওক ইহঁতে গৈ আছে চাওক কিমান ধুনীয়াকৈ ক্ৰাউড কিমান ধুনীয়াকৈ ক্লেপিঙেৰে ইহঁতক বিদায় দিছে চাওক চাওক আৰু এতিয়া নেক্সট পাৰ্টি এটা আহিব চাওক অলৰেডি ৰেডি হৈ আছে চাওক ধুনীয়াকৈ পোচাকেৰে ৰঙা পোচাকেৰে চাওক এতিয়া নেক্সট পাৰ্টি এটা আহিব এতিয়া চাওক আৰু নেক্সট পাৰ্টি এটা আহি আছে চাওক দেখিছেন আগমন ঘটিছে চাওক এজন এজনকৈ আমি আদিবাসী ঘৰত আহি উপস্থিত হৈছোঁ তেখেতসকলে ধুনীয়াকৈ কিমান ধুনীয়াকৈ চাওক ইয়াত ঘৰ বনাই তেখেতসকলৰ সকলো যিমান নিয়ম নীতিৰে যেনেকৈ চলে এই সকলোবোৰ ইয়াত পৰিৱেশন কৰিবলৈ তেখেতসকলে চেষ্টা কৰিছে চাওক এইটো হ'ল চাওক জাতা বুলি লিখিছে তেখেতসকলে জাতা মানে য'ত নেকি ঘেঁহু আদি পিছে এনেকৈ ৰং কৰিছে ঘৰৰ বেৰটো আৰু চাওক ইয়াত ঢেঁকী আমাৰ শিৱচাৰে ঢেঁকী চলাইছে আৰু চাওক ইয়াত ঢোল আদিবাসীসকলৰ ঢোল তেখেতসকলৰ যি ঢোলৰ চাউণ্ড কিমান ধুনীয়া মৰম লগা আমি সকলোৱে জানো এইটো চাওক এইটো কাৰ্বি হেমটুন হয় এক্সিবিশ্যন দেখুওৱা হৈছে ধুনীয়াকৈ ঘৰ বনোৱা হৈছে চাওক ইয়াত এজনী সুন্দৰীয়ে ধুনীয়াকৈ চেলফি লৈ আছে ইয়াত লিখা আছে চাওক ইয়াত লিখা আছে নড্ৰাং এইটো হ'ল আপোনাৰ ডিমাচা জনজাতিসকলৰ ঘৰ ইয়াত ধুনীয়াকৈ তেখেতসকলে বহি আছে চাওক তেখেতসকলৰ থকা ঘৰটো এনেধৰণৰ হওক ইয়াত নড্ৰাং এই ট্ৰেডিশ্যনেল ডিমাচা ইউথ ক্লাব বুলি লিখা আছে তেখেতলোকে হেণ্ডমেড মেখেলা চাদৰকে ধৰি সকলোবোৰ বনোৱা আছে সেই তাঁতশাল তেখেতসকলে এইবোৰ চব ধুনীয়াকৈ কিমান ধুনীয়াকৈ হস্তনিৰ্মিত এইটো ঢোল চব এইবোৰ চব হাতেৰে বনোৱা বাঁহেৰে বনোৱা হয় এইবাৰ চাওক আহি গ'ল তিৱা নবাৰু বুলি লিখা আছে ইয়াত চাওক তিৱাসকলৰ তেখেতসকলৰ ইয়াত সকলো A to Z তেখেতসকলৰ ঘৰকে ধৰি হস্তনিৰ্মিত সকলোবোৰ দেখুওৱা হৈছে ইয়াত তেখেতসকলৰ মেখেলা চাদৰ চাওক ইয়াত ৱাইনো আছে হোমমেড ৱাইন এইটো তিৱা ভাষাত কি বুলি কয় জু বুলি কয় বোলে ইয়াত চাওক এইটো চিনি পাইছেনে আপোনালোকে এইটো কটন চাওক কটন গছ এইটো ইয়াত পৰিৱেশন কৰিছে চাওক জাকৈকে ধৰি ঢোল তিৱা জনজাতিসকলৰ ঢোল ইয়াত থোৱা আছে চাওক
আৰু ইয়াত আৰু এটা আপোনালোকে ইয়াত নতুন বস্তু এটা দেখা পাইছে আপোনালোকে চাগে কমেণ্ট কৰি জনাবচোন জানে নাই এইটো কি বস্তু জানেনে আপোনালোকে চাওক ইয়াত তেখেতসকলে ধান কঢ়িয়ায় ছাৰ এইটো ক'ব পাৰিব নেকি কি এইটো ইয়াত এইটো আমি নতুনকৈ দেখা পাইছোঁ কিন্তু মই গম পাওঁ কাৰণ মোৰ ঘৈণীয়েকজনীও তিৱা যে মই আমৰি সমষ্টিটো আমৰি এৰিয়াটো মই ধুনীয়াকৈ ঘূৰি আহিছোঁ চাগে এইটো তেখেতসকলেও আমৰিৰে হয় চাগে ইয়াত চাওক কিমান ধুনীয়াকৈ বাঁহী ছাৰ এই বাঁহীটো ধৰচোন চাওক আমাৰ শিৱা ছাৰে বাঁহী লৈছে চাওক বজাবতো নোৱাৰে হ'লেও মই ধৰিব দিছোঁ চাওক চাওক তিৱা জনজাতীয়সকলৰ এইটো হ'ল বাঁহী কিমান দীঘল দেখিবলৈ কিমান শুৱনি নহয় জানো বাৰু আৰু চাওক ইয়াত আছে তিৱা জনজাতিসকলে ব্যৱহাৰ কৰা মেখেলা চাদৰকে ধৰি ইয়াত কচু এটাও পৰিৱেশন কৰিছে ওপৰত চাওক তেখেতসকলে এনেকুৱা ধৰণৰ সকলো বস্তু ওপৰতে ৰাখে এইটো হ'ল চাওক এক্সিট পইণ্ট তেখেতসকলৰ গেট কিমান ধুনীয়াকৈ এইটো মানে বাঁহেৰে বনোৱা আছে এইবাৰ চাওক আমি চাগে এইবাৰ ৰেংমা হাউচত আহি উপস্থিত হৈছোঁ চাওক এইটো ৰেংমা হাউচ তেখেতসকলে কিমান ধুনীয়াকৈ বনাইছে ৰেংমা ডেকা গাভৰু দুজনী ইয়াত চাওক কেইজনমান বহি আছে চাওক ৰেংমা হাউচ তেখেতসকলে ৰেংচি বুলি কয় চাওক ইয়াত লিখা আছে আমি এতিয়া বলক ওপৰত যাওঁ গৈ চাওঁ ৰেংমা জনজাতিসকলৰ সকলো সা সৰঞ্জাম সকলো চাদৰকে ধৰি তেখেতসকলৰ চাওক আমাৰ শিৱা ছাৰৰ চাগে ভাগৰ লাগি গ'ল ধুনীয়াকৈ বহি লৈছে তেখেতক মই শুই যাব কৈছোঁ অলপ ৰেষ্ট লওক অলপ শুই লওক 5 মিনিটৰ কাৰণে নাই ছাৰে শুয়ে লৈছে চাওক কিমান ধুনীয়াকৈ আৰু দেখিব ইমান ধুনীয়া চাওক আপোনালোকে কমেণ্ট কৰি ক'ব যে তেৰালাংচত আহোঁতে আপোনালোকক ভাগৰ লাগিছে নাই চাওক তেখেতসকলে এনেকুৱাকৈ ধুনীয়াকৈ সকলো বস্তু শুকাই খায় তলত জুই ইয়াত জ্বলা আছে চাওক ধোঁৱা ওলাই আছে পিছফালে তেখেতসকলৰ ৰেংমাসকলৰ সকলো বস্তু ইয়াত চাগে ইয়াত লাও পানী জাতীয় বস্তু দেখা পাইছোঁ ইয়াত খোৱাৰ ব্যৱস্থাও আছে আপোনালোকে আহিলে খাব পাৰিব সেইবাৰ আমি আহি উপস্থিত হৈছোঁ শিৱা আৰু মই গাৰো জনজাতীয় লোকসকলৰ ঘৰত ইয়াত লিখা আছে চাওক গাৰো কালচাৰেল ট্ৰুপ সকলো ধৰণৰ এইজন আমাৰ মুৰব্বী ইয়াৰ তেখেত ইয়াত ধুনীয়াকৈ বহি আছে সকলো চোৱা চিতা কৰিছে চাগে কেয়াৰটেকাৰ হয় এই চাওক এইটো হ'ল গাৰো জনজাতিসকলৰ চাদৰ আৰু এইটো কি কয় মই নাজানো এইটো গাৰো জনজাতিসকলৰ মাফলাৰ চাগে আমাৰ কাৰ্বি ভাষাত পহু বুলি কয় এইটো কাৰ্বি গাৰো জনজাতিসকলৰ ড্ৰেছ চাগে কিমান ধুনীয়া চাওক ধুনীয়াকৈ ইয়াত মেলি থৈ দিছে পৰিৱেশন কৰিছে চাওক আমি নেক্সট আহিছোঁ বড়ো জনজাতিসকলৰ বনোৱা এক্সিবিশ্যন ঘৰত আহি উপস্থিত হৈছোঁ চাওক কিমান ধুনীয়াকৈ বনাইছে আমি সকলোৱে চিনি পাওঁ আমাৰ বহুত মানে আমি সকলোৱে জানোৱেই যে বড়োসকলৰ নিয়ম কানুন চাওক তেখেতসকলৰ বাথৌ পূজা ইয়াত কৰে তেখেতসকলৰ ঘৰৰ সন্মুখত সকলোৰে এনেধৰণৰ এটা সাগৰ ফেনা গছ থাকে এইটো সিহঁতে চাওক ইয়াত তেখেতসকলৰ ঢোলো আছে কিমান ধুনীয়াকৈ আৰু ৱাইনটো সকলো জনজাতিসকলৰ ঘৰতটো পাবই এইটো হ'ল তেখেতসকলৰ ধান ভঁৰাল চাওক কিমান ধুনীয়াকৈ ইয়াত বনোৱা আছে এইবাৰ চাওক মই শিৱাৰ নিজৰ কমিউনিটিৰ ইয়াত আহি উপস্থিত হৈছে চাওক শিৱা কি ধুনীয়াকৈ সোমাই গৈছে তেখেতৰ গোৰ্খাৰে হয় চাওক আমি গোৰ্খা ট্ৰেড ঘৰত আহি উপস্থিত হৈছে চাওক এইটো গোৰ্খাসকলে গোৰ্খা তাডে ঘৰ বুলি কয় নেকি চাওক ইয়াত ওপৰত লিখা আছে কিমান ধুনীয়াকৈ আৰু তেখেতসকলৰ সকলো ইয়াত চাংঘৰ জাতীয় বনায় তেখেতসকলেও মানে জনজাতিসকলৰ নিচিনাই ঘৰ বনাই চাওক কিমান ধুনীয়াকৈ চাওক ঘৰৰ সন্মুখত এটা তুলসী গছ চাওক এজনে চাগে পিছফালে চাহ খাই আছে চাহৰ ব্যৱস্থাও আছে বাইদেউ এজনী আহিছে বাইদেউ এইটো গোৰ্খা জাতীয় হয় না অঁ এইফালে ভিতৰত বোলে ডেমো আছে
পিছফালে আমাৰ দাদা এজনে বহি ধুনীয়াকৈ চাহ খাই আছে চাওক ইয়াত চাওক ইয়াত ঢেঁকী দেখিছেনে কিমান ধুনীয়াকৈ ঢেঁকী পৰিৱেশন কৰিছে ঢেঁকী সেয়া চাওক তেখেতসকলেও ৱাইন বনায় ৱাইন কেনেদৰে বনায় ইয়াত পৰিৱেশন কৰিছে ইয়াত নাঙল চাঙলো আছে চাওক ইয়াত চাওক ইয়াত চাহৰ ব্যৱস্থাও আছে ইয়াত চাওক নেপালী জনজাতিসকলৰ সকলো বস্তু ইয়াত দিয়া আছে তেখেতসকল কেৱল ক্ষেত্ৰী নহয় তেখেতসকলৰ মাজৰো ট্ৰাইব আছে চাওক ইয়াত গোৰ্খালীসকলৰ সকলো বস্তু ইয়াত বিক্ৰী কৰিবৰ কাৰণে ৰেডি হৈ থৈছে তেখেতসকলে বিক্ৰীও কৰিছে আমাৰ শিৱাই কিবা চাই ফুৰিছে চাগে কিবা ল'ব চাওক ধুনীয়াকৈ চাইছে অঁ ছাৰ কিবা ল'ব নেকি আপুনি ছাৰ লৈ লওক এই চান্স এই আপুনি KYFত নল'লে আৰু আপুনি নাপায় ইয়াত চাওক গোৰ্খাসকলৰ সকলো ধৰণৰ সাজপাৰ ইয়াত সিহঁতে তেখেতসকলে ফটো লগাই দেখাইছে প্ৰথমটো হ'ল ৰাই বংশৰ নেক্সট হ'ল লিম্বু মগৰ গুৰুং তেখেতৰ নেপালী গোৰ্খালী যদিও সকলোৰ নিয়ম নিজা নিজা এটা ড্ৰেছ থাকে চাওক এইটো বুলি লিখা আছে ইয়াত খাচ লিখা আছে তামাং চবৰ নিয়ম নিজা নিজা ড্ৰেছ আছে